Hi friends, welcome to TR Study Channel. আজি আমি ডিসকাস কৰিম BA BHC BCom ফাৰ্স্ট সেমিষ্টাৰৰ এৰিয়াৰৰ যেটো ৰুটিন আৰু ফৰ্ম ফিলআপ কেতিয়া কৰিব লাগিব আপোনালোকৰ ৰুটিনটো ইতিমধ্যে আহি গৈছে কেতিয়া এক্সাম হ'ব আপোনালোকে ইয়াতে গম পাব চালে আৰু আপোনালোকৰ ফৰ্ম ফিলআপ এই এক্সামটো হোৱাৰ আগতে ফৰ্ম ফিলআপ কৰিব লাগিব ফৰ্ম ফিলআপ কেতিয়া হ'ব সেইটো আপোনালোকক জনাই দিম ইয়াতে দেখা হৈছে BA BHC ফাৰ্স্ট সেমিষ্টাৰ CBC এৰিয়াৰ এক্সামিনেশ্যন 2025 যিসকলে অৰ্থাৎ যিসকলে মানে ফাৰ্স্ট সেমিষ্টাৰত আছিল 2025ৰ হেতু মানে ফৰ্ম ফিলআপ আহি গৈছে এটো কোনো মানে মেন্ডেটৰি ব্যাচ মানে কৰা নাই যে অমুক ব্যাচ আছিল হেতুৰ ফৰ্ম ফিলআপ এটো হ'ব যিসকলে মানে এটা থাৰ্ড সেমিষ্টাৰত পঢ়ি আছে ইহঁতৰ যেতিয়া ফাৰ্স্ট সেমিষ্টাৰত আছিল যদি ফাৰ্স্ট সেমিষ্টাৰ এটা দুটা সাবজেক্টত ব্যাক লাগি গৈছে তো হেতুৰ ফৰ্ম ফিলআপ কৰিব পাৰিব এতিয়া কৰিব পাৰিব হেতুৰ নোটিছ আহিছে তো হেতুৰ কাৰণে হ'ব তো যেসকলে ফাৰ্স্ট সেমিষ্টাৰ আগত আছিল বৰ্তমান যেসকলে থাৰ্ড সেমিষ্টাৰত আছে থাৰ্ড সেমিষ্টাৰ ফাইনাল দিব হেসকলৰ যেতিয়া ফাৰ্স্ট সেমিষ্টাৰ আছিল ব্যাক যদি আছিল দেন ফৰ্ম ফিলআপ কৰিব পাৰিব আৰু ফৰ্ম ফিলআপ কেতিয়া হ'ব আপোনালোকক জনাই আছো আগতে ৰুটিনটো চাই লওক যে আপোনালোকৰ যেটো এক্সাম মানে এৰিয়াৰৰ যেটো এক্সাম আৰম্ভ হ'ব ফাৰ্স্ট সেমিষ্টাৰৰ BA হওক BHC হওক BComৰ আছে তলত আছে এটো দেখাই আছো তো যেতিয়া ফাৰ্স্ট সেমিষ্টাৰ এক্সাম এৰিয়াৰ যেটো এক্সাম আৰম্ভ হ'ব 15 তাৰিখ 12 মাৰ্চ 2025 ডিসেম্বৰৰ 15 তাৰিখৰ পৰা আৰম্ভ হ'ব মানডে আছে 9টাৰ পৰা 12টা লৈকে এক্সাম চলি থাকিব আৰু ইফালে আফটাৰনুন 1:30টাৰ পৰা 4:30টা লৈকে এক্সাম চলিব তো এই ৰুটিনটো আপোনালোকক আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাৰ পৰা চাব পাৰিব তো ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তাত জয়েন হৈ ল'ব তো চাও ৰুটিনটো ইয়াতে আকৌ কৈছে এটা যদি আপোনালোকে যদি কৈছে ইয়াতে কৈছে ডেট অফ প্ৰেক্টিকেল এক্সাম উইল বি নোটিফাই লেটাৰ প্ৰেক্টিকেল এক্সামৰ কাৰণে নোটিফাই কৰিব কেতিয়া এক্সাম হ'ব এনি চেঞ্জ কাৰেকশ্যন অৰ শিডিউল অফ দ্য প্ৰগ্ৰাম ইফ ইউ ৰিকুৱাৰ্ড উইল বি নোটিফাইড আৰু যদি কোনো কাৰেকশ্যন বা কোনো চেঞ্জ কৰিব লগা আছে দেন হেতু নোটিফাইড কৰিব যদি এটো কোনো চেঞ্জ কৰে নোটিফাই কৰি আকৌ জনাই দিব অনলি দ্য গুৱাহাটী ইউনিভাৰ্চিটি অফ চিৰিজ অকল গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত এটো আপোনালোকে পাব অনলি এটো মানে গুৱাহাটী যদি কোনো চেঞ্জ বা কোনো শিডিউলটো হৈ যায় দেন গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত আপোনালোকে পাই যাব তো এটো আছিল BA আৰু BHC যেটো এৰিয়াৰৰ যেটো ৰুটিন এটো তো আপোনালোকে যদি ফাৰ্স্ট সেমিষ্টাৰ যদি ব্যাক আছিল দেন এতিয়া আপোনালোকে ফৰ্ম ফিলআপটো কৰিব পাৰিব আৰু ফৰ্ম ফিলআপটো আপোনালোকে নিজৰ কলেজত মানে বেলেগ কলেজত বেলেগ হ'ব কিন্তু এটো ডাইৰেক্ট গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰ যিমান কলেজ আছে সেই হিচাপতে দিছে তো নিজৰ কলেজত এতিয়া কেতিয়া পাতে হেতু কলেজ কৰ্তৃপক্ষই হেতু ডিসাইড কৰিব কেতিয়া হেতে ফৰ্ম ফিলআপ কৰে সাগে ফৰ্ম ফিলআপ আপোনালোকৰ হ'ব মই ভমতে নৱেম্বৰৰ লাষ্টৰ ফালে নহলে ডিসেম্বৰৰ ফাৰ্ষ্টতে হৈ যাব মানে 15 তাৰিখৰ পৰা এক্সাম দেন ডিসেম্বৰৰ ফাৰ্ষ্টতে হৈ যাব আৰু ইয়াৰ পিছত আপোনালোকে BCom ফাৰ্স্ট সেমিষ্টাৰ ৰুটিনটো চাওক ইয়াতে দেখা পাইছে গুৱাহাটী ইউনিভাৰ্চিটি BCom ফাৰ্স্ট সেমিষ্টাৰ CBCS এৰিয়াৰ এক্সামিনেশ্যন 2025 প্ৰগ্ৰাম যেটো ৰুটিন এতিয়া আছে তো এই BComৰ এক্সাম এৰিয়াৰ যদি ফাৰ্স্ট এতিয়া থাৰ্ড সেমিষ্টাৰ যেকল পঢ়ি আছে যদি ফাৰ্স্ট সেমিষ্টাৰত ব্যাক আছিল দেন আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এক্সাম BComৰ এক্সাম আৰম্ভ হ'ব 16 তাৰিখ 12 মাহ 2025 16 তাৰিখৰ পৰা আৰম্ভ হ'ব ডিসেম্বৰৰ আৰু এক্সাম চলি থাকিব 26 তাৰিখ লৈকে সেম তেনেকৈ হ'ব নোটিছটো আজি দিছে তো যদি আপোনালোকে চাই 10 তাৰিখ 10 মাৰ্চ 2025 নোটিছটো আজি দিছে আৰু এটো আপোনালোকৰ BComৰ তেনেকৈ হ'ব নৱেম্বৰৰ লাষ্টৰ ফালে নহলে ডিসেম্বৰৰ ফাৰ্ষ্টৰ ফালে ফৰ্ম ফিলআপ হৈ যাব নিজৰ কলেজৰ জনাই দিব কলেজ থেকে জনাই দিব যি কলেজৰ আন্ডাৰত পঢ়ি আছে এই হিচাপতে হৈ যাব তো আপোনালোকৰ ফৰ্ম ফিলআপ বিলাক কৰি ল'ব কলেজত লগত যোগাযোগ ৰাখিব কেতিয়া ফৰ্ম ফিলআপ হয় ফৰ্ম ফিলআপ কৰি আপোনালোকে এক্সাম দি নিশ্চয় যাতে এইবাৰ আপোনালোকে ব্যাক বিলাক উঠাই লয় হেতুই কামনা কৰো তো এইখিনি আছিল ভিডিওটো আৰু BComৰ যে BA BHC এক্সাম চলিব 15 তাৰিখৰ পৰা 30 তাৰিখ লৈকে এক্সাম চলিব তো এইখিনি আছিল নোটিছটো আৰু সকলোৰ সৈতে শ্বেয়াৰ কৰিব যিসকলৰ ব্যাক আছে এৰিয়াৰ ফাৰ্স্ট সেমিষ্টাৰ ষ্টুডেণ্ট সকলোৰ সৈতে শ্বেয়াৰ কৰি থব আৰু ভিডিওটো এইখিনি আছিল যদি ভাল পায় নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু BA BHC BComৰ আমি বিভিন্ন ধৰণৰ নোটছ কোৱেশ্চন প্ৰভাইড কৰোঁ এইটো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব তাত বিভিন্ন ধৰণৰ নোটছ আমি তাত PDF আকাৰে প্ৰভাইড কৰোঁ আগতীয়াকৈ ইউটিউবত ভিডিও দিয়াৰ আগত তাত আগত প্ৰভাইড কৰোঁ তো তাত আগতেই পাই যাব তো এইখিনি আছিল ধন্যবাদ